মাছ কিনে Hey guys, অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া মই ইয়াত মাছ ধৰিবলৈ যাব ওলাইছোঁ। চাওক আপোনালোকে এবাৰ ব্লাৰ হৈ গৈছে, আপোনালোকে এবাৰ ভালকৈ দেখাইছোঁ দিছোঁ। ইয়াত মাছ ধৰিবলৈ যাম যে এতিয়া ব্লাৰ ওলালে। ইয়াত ট্ৰেক্টৰ হাল বাইছে, মাছ পূৰা ওলাইছে, মানুহবোৰে ধৰি আছে। এতিয়া তাতে মাছটো ধৰিবলৈ যাম। এতিয়া তাৰ আগতে মানে ভাতটো খাই লওঁ, ভাতটো খোৱা নাই, ভাতটো খাই মেলি ফটাফট গৈ আছোঁ, আপোনালোকক দেখাম বাৰু। সেয়া ভাত টিভি চাই আছে, এতিয়া ভাতটো খাই লওঁ, তাৰপিছত এই চান ভাতটো কিহেৰে বনাই চাই আপুনি? কুন্দুলি ভাজি, পাপৰ, তাৰপৰা দাইল, মাছ। আমি ভাতটো খাই লওঁ ফটাফট, তাৰপিছত আপোনালোকক দেখাই আছোঁ মাছ ধৰা। ভাতটো খাই লওঁ, ভাতটো খাই মেলি এতিয়া যাম। এতিয়া এইফালে বেচিছোঁ কাৰণে বাঢ়ি থৈ দিছে, এইফালে মোৰ কাৰণে এয়া পাপৰ, তাৰপৰা মানে ধুনীয়া ধুনীয়া এয়া কুন্দুলি ভাজি, এয়া আছিলে আপোনাৰ জাতিলাও শাক, জাতিলাও আলুগুটি। এনেকৈ খানাটো খাই ল'ম, এতিয়া পানী ভৰাই আছে। খানাটো খাই মেলি দেখাই আছোঁ আপোনালোকক। ভাত পানী এই চালা नहीं পানী খাই উঠি মেলি এতিয়া আমি যাব ওলাইছোঁ মাছ ধৰিবৰ কাৰণে। হেৰি চাওক মাছ মাছ এতিয়া মাছ ধৰিবলৈ যাম। এতিয়া মাছ ধৰিবলৈ ওলালোঁ এতিয়া, কিন্তু সুদা মুখখন লৈহে যাব লাগিব, একো নাই সঁজুলি। এতিয়া হাতখনকে লৈ যাওঁ, পলিথিনটা লৈ এনেকৈ ধৰিম আৰু মাছ। এনেকৈ ধৰিছে, কিছুমানে জাকৈ মাৰিছে, কিছুমানে হাতে ধৰিছে। এতিয়া আমাৰ জাকৈখন নাই, মিছা ক'লে কি হ'ব। এতিয়া যাওঁ আৰু সেনেকৈ ঐ মাছ মাৰিবলৈ যায় নেকি? মাছ মাৰিবলৈ যাব নেকি? যাওঁ বলক, ভিডিঅ' বনামগৈ এতিয়া বলক, বলক মাছ ধৰোঁগৈ, বলক। এয়া লৈ ল'লোঁ চালনি তালনি, এতিয়া মাছ ধৰিবলৈ যাওঁ। ঐ মাছ থ'বলৈ কিবা এটা লাগিছিলে নহয়। बंद करो हाथ जोड़ के मैं মাছ থ'বলৈ কি নিম এতিয়া? মোৰ মোবাইলটো ভৰাবলৈহে পলিথিন এটা ল'লোঁ। কি এটা হেৰি আছে মাছ ধৰা। মাছ থ'বলৈ এতিয়া কিবা এটা লৈ লওঁ। এইটো আমাৰ বনাই থৈ দিয়া আছে একদম স্পেচিয়েলি মাছ থ'বৰ কাৰণে। এইটো ইয়াকে লৈ মেলি চালনি তালনি লৈ ল'লোঁ মাছ ধৰিবৰ কাৰণে যাবলৈ। মাছ পূৰা ধৰি আছে মানুহে। সেইফালে এবাৰ দেখাই দিছোঁ আপোনালোকক, সেইফালে। এতিয়া মই যাম এনেকৈ কৰি সিফালে যামগৈ। এইখন চালনি, জাকৈ নাই, মাছ লৈছোঁ এইটো তিজৰি। এতিয়া মই ৰকি ক'ত যাওঁ? ৰকি ইয়াত আমি কি ক'ম, একো নকওঁ। মাছ ধৰা বিষয়ে কিবা এটা কৈ দে। কি মাছ ধৰিম ইয়াত? এতিয়া চব বৰালি, ৰৌ বৰালি চব ওলাব এতিয়া। তাৰপৰা কি আকৌ, তাৰপৰা ধৰিব শিকা। তই ইমান জুমকৈ দেখাইছ, এনেই খাবলৈ আহিছ। আপুনি এতিয়া যাওক সেইফালে, ইয়াত মাছ ধৰি আছে, মানুহ দেখাই দিয়ক। মানুহ দেখাওক, সেই চাওকচোন সেইবোৰ মানুহ, ধেৰ মানুহ মাছ ওলাইছে। এয়া যাবলৈ ওলাইছোঁ আৰু মাছ পানী 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 বহুত দ' আগতেতো পূৰা দ', এতিয়া য'ত আমি মাছ ধৰি আছোঁ পূৰা সেই পানী কিমান দ'য়ে হৈ গৈছে। চালনি লৈ পূৰা ধৰিমগৈ এতিয়া মাছ। ৱাও কি মজা লাগিব।
সকলোৱে মাছ ধৰি আছে, ইয়াত হাল বাই আছে। মোৰ এতিয়া মাছ ধৰা কামৰ ইচ্ছা লৈ তুমি মাছ কিমান পাইছে? আৰু মাছখিনি জম কিবা কবি নি খবলা? এইখিনি মাছ খুৰীয়া আমাৰ বাকৰি মাৰি আছে। मस्त जोक मारा रे या हंस रे हलकट हंस जगह माइले पाबी माछ गिरे माइले हबा। ये बड़ी अच्छी बात कही आप। বৰষুণৰ বতৰত চবে মাছ ধৰি আছে, একদম পুৰা বৰষুণ পেলাই আছে। মই মাছ ধৰি আছোঁ, 4জনী মাছ পাইছোঁহে এতিয়ালৈকে। চবে একদম এনজয় কৰি ধৰি আছে আৰু ডাঙৰ বৰষুণ দি দিলে পলাব লাগিব এতিয়া। বৰষুণ দি দিলে এতিয়া পিছফালে এখন মানুহ এখনে সোমাই দিহি। ইয়াতে আমাৰ নিপু ভাই আছে আৰু এইফালে বাধাগ্ৰস্ত চানি দুখন, তাৰপৰা চিখা অকণমান দিয়া। এতিয়া ইয়াত কাম লাগি আছে, ইঞ্জিনিয়াৰ হৈ ঘৰ চৰবোৰ ঠিক কৰে। এখন দিছে যে একদম গাই অৱস্থা বেয়া হ'ল। সেইফালে মাছ ধৰি আছিলে, সেইবোৰ মানুহবোৰ গুচি আহিছে। পুৰা ডাঙৰ বৰষুণ হৈ গ'ল, পুৰা ডাঙৰ পানী হৈ গ'ল, একদম পুৰা বান আহিব এতিয়া অলপ দেৰি পিছত। একদম অৱস্থা পাতি বেয়া, মাছ চাছ নেপালোঁ, একদম পুৰা কি কৰিম আৰু খুৰীহঁতে গুচি আহিলে, বৰষুণত পুলিটো মাছ ধৰিছিলে, খুৰী গুচি আহিলে। চব এটা এটাকৈ গুচি আহিলে মানুহ। এতিয়া মাছ ধৰা নহ'ল, মাছো নাপালোঁ। এতিয়া আমি ইয়াতে ৰখি মেলি আধা মানে সি কাম কৰি আছিলে ইয়াতে। এতিয়া বৰষুণ দিছে কাৰণে কাম কৰিব পৰা নাই, মানে বাধাগ্ৰস্ত ইয়াতে আছে। এতিয়া বৰষুণ বতৰ এনেকুৱা চলি আছে চব বৰ্তমান, ঘৰ যাব পৰা নাই, পানী আৰু এইটো ঘৰৰ কাম চলি আছে। কিবা এটা কৈ দে চানি, মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কিবা এটা আৰু কিবা বহুত ভাল ভিডিঅ' বনাই চাব আপোনালোকে। সোমোৱাই দিব লাগিব নহ'লে আপুনি কৈ লওক নিপু ভাই মোৰ চেনেলটো অলপ বিষয়ে কিবা এটা কৈ দিয়ক। দূৰৰ পৰা কম মুখৰ ভিতৰত সোমাই দিবা। हलकट हंस কিবা এটা কৈ দিয়ক। ভিডিঅ'টো যদি এই ব্লগটো চাই ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব
সকলো ঠকি দিব একদম হ'ব গাইজ মাছ ধৰিবলৈ গৈ ইয়াত একোডাল নাপালোঁ ইয়াত অকল এইজনী মাছ পালোঁ এইজনী তাৰপৰা এতিয়া বৰষুণত তিতিলোঁ এতিয়া বৰষুণ এৰাই নাই দিয়ে আছে এতিয়া মাছ ধৰিবলৈ নাপালোঁ মাছ ওলাইছিলে খালি মাছ ধৰিবলৈ নাপালোঁ আৰু কি কৰিব আৰু বৰষুণ এয়া নামেই লোৱা নাই পূৰা একদম ডাঙৰ বৰষুণ দি দিলেও চাওঁ গাইজ এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব